স্বাগতম জনাইছোঁ আজি মোৰ প্ৰথমটো ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ব্লগাৰ স্বপ্নিল ইউটিউব চেনেলটি আৰু আজি মোৰ প্ৰথম ব্লগ হ'ব চ' বেয়া চেয়া নাপাব আৰু যদি কিবা ভুলো হ'ব পাৰে চ' ট্ৰাই কৰিছোঁ বনাবলৈ কেনেকুৱা হয় বলকচোন আজি ভিডিঅ'টো মানে আৰম্ভ কৰোঁ। আজি গৈ আছোঁ দেৰগাঁও চিকাৰী ঘাটলৈ। তাত মানে এখন ৰিজৰ্ট বনাইছে চ' সেইখনকে আজি দেখুৱাম বুলি ভাবিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। কি দেখিবলৈ পাইছে, কি সুন্দৰ গাঁৱলীয়া পৰিৱেশ। গাঁৱলীয়া পৰিৱেশৰ মাজেদি আজি মোৰ প্ৰথমটো ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। নাজানো কেনেকুৱা হৈছে আৰু লাষ্ট যদি দিব আৰু মই প্ৰথম ট্ৰাই কৰিছোঁ এবাৰ। চ' আপোনালোকক অকণ উৎসাহ দিব আৰু ভালকৈ কৰিব পৰা নাই জানিছোঁ বাৰু। চ' কিবা যদি ভুল হয় ক্ষমা কৰি দিব আৰু আজি মানে প্ৰথম ট্ৰাই কৰিছোঁ বুলি ক'লেও বেয়া নহয়। এই গ'লোহি চিকাৰী ঘাট, চাওকচোন কি ধুনীয়া লাগিছে ভিউটো। আৰু সেইফালে দেখিছেনে সেইখন ৰিজৰ্টৰ কথাই কৈছিলোঁ আৰু পাই গ'লোহি আৰু বেছি দূৰ নাই। ওচৰতে কি ধুনীয়া এটা ভিউ দেখিছে আপোনালোকে দেখিবলৈ পাইছে। মানে এইখনেই হ'ল বিশেষ ৰিজৰ্টখনৰ মানে বাহিৰৰ পৰা দৃশ্য দেখাইছোঁ আৰু মানে এইখনেই প্ৰথম গেটখন। আপোনালোক আহিলে মানে এই গেটখনেদিয়ে সোমাব লাগিব ভিতৰলৈ। চ' দেৰগাঁৱৰ পৰা 7 কিলোমিটাৰ ভিতৰত চিকাৰী ঘাট আৰু জানেই চাগে আমাৰ দেৰগাঁওবিলাকে। আৰু আপোনালোক যদি বেলেগৰ পৰাও চাই আছে দেৰগাঁও আহিলে হ'ব। দেৰগাঁৱৰ পৰা চিকাৰী ঘাট মাত্ৰ 7 কিলোমিটাৰ আৰু এই চিকাৰী ঘাটতে মানে নতুনকৈ আৰম্ভ কৰিছে মানে। চ' ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। মই মানে ভিতৰত সোমাই আহিলোঁ আৰু চ' দেখাই গৈ থাকিব আপোনালোকক। ব'লক গৈ থাকোঁ ব'লক। পাইছে মানে কি সুন্দৰকৈ বনাইছে চাওকচোন আপোনালোকে। এইখনে হৈছে বিশেষ মানে ৰিজৰ্টখনৰ চিকাৰী ঘাটত বনাই আছে। চ' চাই থাককচোন কেনেকুৱা লাগিছে, কমেণ্টত ক'ব। সেইটো দেখিবলৈ পাইছে এয়া বনাই আছে আৰু কমপ্লিট হোৱাকৈ নাই আৰু 2-1 দিনতে মানে কমপ্লিট হৈ উঠিব। সেইফালে সেইখন ৰেষ্টুৰেণ্ট টাইপত বনাইছে, গৈ দেখাম বাৰু আপোনালোকক। ত' এইটো চাই লওক এবাৰ। এইটো গোটেই বাহিৰৰ ভিউটো দেখাইছোঁ আপোনালোকক। কি সুন্দৰ লাগিছে চাওকচোন ভিউটো, কি মজা বনাইছে ফটো। দেখিবলৈ পাইছে কি সুন্দৰকৈ বনাইছে মানে ইয়াক মানে কমপ্লিট হৈ উঠাকৈ নাই আৰু 2 দিনতে কমপ্লিট হৈ উঠিবগৈ। কি সুন্দৰকৈ বনাইছে চাওকচোন আপোনালোকে। আছে আপোনালোকে মানে মুখখন মানে কিবা ব্লাৰো হৈ গৈছে, বেয়া চেয়া নাপাব আৰু। ইয়াৰ দেখিবলৈ পাইছে আপোনালোকে কি ধুনীয়াকৈ সুন্দৰকৈ বনাইছে চাওকচোন। এইফালে নাও, ইয়াৰ ফটো চটোৰ কাৰণে এইফালে লপচপ আছে আৰু ইয়াৰ কি ধুনীয়াকৈ টকৌ পাতেদি বনাইছে চব আপোনালোকে। চ' আহিলে ধুনীয়া লাগিব, আপোনালোক আহিব। কি সুন্দৰকৈ বনাইছে চাওকচোন। আৰু বেক কেমেৰা কৰি গোটেইখিনি দেখাই দিছোঁ ৰ'ব। ঘামি জামি শেষ মানে। চ' বেয়া চেয়া নাপাব আৰু প্ৰথম মানে ট্ৰাই কৰিছোঁ এইবাৰ, প্ৰথম ব্লগ হয় মোৰ। কিবা কোৱাটো চাগে ইমান স্পষ্ট নহ'ব পাৰে কিছুমান কথা মানে পূৰা আৰু এনেকৈ বনাবলৈ চেষ্টা কৰিম আপোনালোকক ভাল ভিডিঅ'। আৰু এইটো ভিডিঅ' চাগে ইমান ভাল নহ'ব পাৰে আৰু প্ৰথম এইবাৰ ট্ৰাই কৰিছোঁ। বেয়া চেয়া হ'লে ক্ষমা কৰি দিব। কি সুন্দৰ লাগিছে চাওকচোন আপোনাৰ বেকগ্ৰাউণ্ডৰ ভিডিঅ'টো, মানে বেকগ্ৰাউণ্ডৰ আপুনি দেখিবলৈ পাইছে কি সুন্দৰকৈ যিটো ভিউ আহিছে চাওক আপোনালোকে। কি সুন্দৰ মানে লভৰত বনাইছে, অকল বাঁহেদি বনাইছে চব ধুনীয়া লাগিছে চব। ব্ৰহ্মপুত্ৰ
একেবাৰে নিজ কাষতে লাগি আছে আৰু এয়া ব্ৰহ্মপুত্ৰ নিচেই কাষতে এইখন ৰিজৰ্ট বনাইছে ব্ৰহ্মপুত্ৰ মহাবাহু বেম্বু ৰিজৰ্ট বুলি আছে কি ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে অকল খেৰ আৰু বাঁহৰ দি এইবিলাক মানুহ বহিব পাৰে কি সুন্দৰকৈ বনাইছে চব গোটেইখিনি গোটেই আপোনালোকৰ ভিউটো দেখাই দিছোঁ আৰু ইয়াৰ কাষতে ব্ৰহ্মপুত্ৰ লাগি আছে কি সুন্দৰকৈ বনাইছে চ' আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ আৰু চেষ্টা কৰিম আপোনালোকে বেয়া চেয়া নাপাব আৰু আগলৈ ভালদৰে বনাব চেষ্টা কৰিম মানে প্ৰথম ভ্লগ হয় মোৰ আৰু কমেণ্টত যিটো নিলিখিব আৰু লাষ্ট নিদিব ত' হ'ব দিয়ক আজিলৈ বাই বাই আৰু